মই প্ৰাৰ্থনা কৰিছোঁ যে যি উদ্দেশ্য লৈ পেলাই আমি BPF দল গঠন কৰিছিল যাতে এই 2025 সকলোৱে যাতে আমি যেটো 2025 চনত যেটো আপোনালোকে আটাই জানে 40 বছৰীয়া ৰাজনৈতিক ইতিহাস দেখা ব্যক্তি হিচাপে মই হাগ্ৰাম মহিলাৰ ডাঙৰীয়াৰ ওপৰত এটা মন্তব্য কৰিব বিচাৰিছো মই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ যিবিলাক ৰাজনৈতিক দল অসমত আছে অন্তত বিজেপি হওক এজিপি হওক BPF হওক লেফট পলিটিক্যাল পার্টি হওক যে রাজনৈতিক দলে অসমত আছে সেই রাজনৈতিক দলবিলাকৰ সভাপতি বহু সভাপতি আমি দেখিছো কিন্তু আজি মই আপোনালোকক প্ৰশ্ন কৰিছো একমাত্ৰ হাগ্ৰাম মহিলাৰ যোৱা 4টা বছৰে মই লক্ষ্য কৰিছো আপোনালোকে নিজৰ সম্পত্তি বিক্ৰী কৰি দল কৰিছে নে নাই নাজানো কিন্তু হাগ্ৰাম মহিলাৰ ডাঙৰীয়াই যেতিয়াই বিপদত পৰিছে প্ৰয়োজন হলে নিজৰ সম্পত্তি বিক্ৰী কৰি এই দল জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে এটাৰ প্ৰদান জনাইছো ইয়াৰ পৰাই তেখেতক মই এনেকুৱা সভাপতি আমি শুনাত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকৰ সভাপতিবিলাকে উল্টাই কেন্দ্ৰীয়বিলাকৰ পৰা পইচা লয় ইমান টকা লৈছে পঞ্চায়তত কিমান টকা লৈছে MLA MP কিমান টকা লৈছে বুলি শুনিছো কিন্তু হাগ্ৰাম মহিলাৰী ডাঙৰীয়াৰ এতিয়া সঁচাকে আপোনালোকে একেলগে আছে কাৰণে ধৰিব পৰা নাই কিমান ডাঙৰ কাম তেখেতে কৰিছে আজি সেই কাৰণে হাগ্ৰাম মহিলাৰী ডাঙৰীয়াই এই দলটো এটা পৰিয়াল বুলি ধৰি লৈছে নিজৰ সন্তান বুলি ধৰি লৈছে আৰু আপোনালোক এই দলটোৰ সন্তান হিচাপে লালন পালন কৰাৰ কাৰণে সৰ্বোচ্চ দিবলৈ তেখেতে ৰেডি হৈছে পতাকা উত্তোলনৰ সময়ত উপস্থিত হ'ব পৰা আমাৰ BPF দলৰে জেনেৰেল সেক্ৰেটাৰীৰ লগতে কেন্দ্ৰীয় কমিটিৰ আমাৰ গোটেই বিষয়াসকল আৰু সকলো চেলৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰীসকল আৰু আমাৰ ইয়থ ওমেন আৰু PSUৰ সন্মানীয় সেক্ৰেটাৰী প্ৰেচিডেণ্টসকল আৰু উপস্থিত আমাৰ ডেলিগেটসকল তো আমাৰ BPF দল গঠন হৈছিল 2005 চনত আৰু আমি BPF দলটো যেটো উদ্দেশ্য লৈ পেলাই সকলো জাতি জনগোষ্ঠীক লৈ পেলাই যেটো গঠন কৰিছিল ইয়াৰ উদ্দেশ্যটো হ'ল BTC অঞ্চলত শান্তি বজাই ৰখা BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠী একেলগে থাকি পেলাই এই অঞ্চলত উন্নতিৰ কাম কৰাটো হ'ল আমাৰ BPF দলৰ আসল উদ্দেশ্য এইটোকে মই আজি ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো যে যি উদ্দেশ্য লৈ পেলাই আমি BPF দল গঠন কৰিছিল সেই উদ্দেশ্যটো যাতে আমি সকলো জাতি জনগোষ্ঠী সকলোৱে একগোট হৈ পেলাই কাম কৰি পেলাই BTCৰ স্বাৰ্থত যাতে আমি কাম কৰিব পাৰে তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত বা আল্লাহৰ ওচৰত বা ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোৱে যাতে এই 2025 সকলোৱে যাতে আমি যেটো 2025 চনত যেটো BTC নিৰ্বাচন হ'বলৈ কৈ আছে যাতে আমি একেলগে মানে BTCৰ স্বাৰ্থত কাম কৰি যাব পাৰে তাৰ কাৰণে মই আৰু আকৌ এবাৰ প্ৰাৰ্থনা কৰি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। থেংক ইউ।